নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এটা ৰেচিপিৰ ওপৰত। আৰু ৰেচিপিটোত আছে খৰিচাৰ পৰা কেনেকৈ আচাৰ বনাব পাৰি, মানে বাঁহগাজৰ পৰা কেনেকৈ খৰিচা বনাব পাৰি আৰু খৰিচাৰ পৰা কেনেকৈ আচাৰ বনাব পাৰি সেইটোকে দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু যদিহে আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব আৰু নতুন নতুন ভিডিঅ'বিলাক তেতিয়া পাই থাকিব আপোনালোকে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি হৈছে খৰিচাখিনি, মানে বাঁহগছখিনি। বাঁহগছখিনি মই ৰুকি 3 দিনৰ বাবে এই বৈয়ামটোত থৈছিলোঁ। এতিয়া এইখিনি মই পানীখিনি আঁতৰাই ল'ম আৰু এইখিনি গোটেইখিনি পানী মই আঁতৰাই ল'ব লাগিব। আৰু আঁতৰাই লৈ আপোনালোকে এনেকৈ এখন চালনী দি দিব আৰু ইয়াতে যাতে পানী নাথাকে এইটো মন কৰিব। ইয়াতে অকণমানো পানী থাকিব নালাগিব। আৰু এইখিনি এনেকৈ আকৌ এবাৰ ৰ'দত দিলে অকণমান ইয়াৰ গাৰ পানীটো গ'লে আমি এইখিনি তেলত দিব পৰা হৈ যাব। আপোনালোকে এইখিনি ভাল চুকা ৰ'দত 2-3 ঘণ্টামানৰ কাৰণে, এনেকুৱা চুকা ৰ'দত 2-3 ঘণ্টাৰ কাৰণে ইয়াতে এইখিনি দি দিব ৰ'দত। এইখিনি আকৌ মাজে মাজে চাই থাকিব কেনেকুৱা হৈছে। অকণমান এনেকৈ থোপ লাগি থকাবিলাক ভাঙি দিব। আৰু এইফালে মই আচাৰ দিবৰ কাৰণে লৈ লৈছোঁ ভোট জলকীয়া, আৰু ভোট জলকীয়াকেইটাও ধুই এনেকৈ ইয়াতে অকণমান শুকাবলৈকে দিছোঁ। আৰু ভোট জলকীয়াৰ সৈতে আমাৰ খৰিচাৰ আচাৰ বনোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া এখন কেৰাহীত মই তেল গৰম কৰি লৈছোঁ। এয়া তেলখিনি খুব ধুনীয়াকৈ গৰম হৈ গৈছে। আৰু আচাৰৰ বাবে মই ব্যৱহাৰ কৰিছোঁ এয়া জিৰা গুড়ি এচামুচ। আৰু মই জিৰাখিনি পিচি লৈছোঁ। আপোনালোকে গোটা জিৰা দিলেও দিব পাৰিব। আৰু মই পিচি লৈছোঁ। আৰু মই এয়া লৈ লৈছোঁ পাঁচফোৰণ, আৰু পাঁচফোৰণখিনি মই অকণমান বেছিকৈ দিছোঁ। আৰু বেলেগ মই বেছিকৈ ইউজ কৰা নাই, মই পাঁচফোৰণখিনি অকণমান বেছিকৈ লৈছোঁ। এতিয়া মই এয়া তেলখিনি নুমাই লৈছোঁ। এতিয়া মই ইয়াতে দি দিছোঁ হালধি। আকৌ মই এতিয়া দি দিছোঁ মছলাখিনি। এইখিনি আপোনালোকে অকণমান ঠাণ্ডা হ'বলৈ দিব তেলখিনি। আৰু মই এতিয়া এইখিনি নুমাই লৈছোঁ। আৰু ইয়াৰ পিছতে মই দি দিছোঁ ইয়াতে বাঁহৰ গাজখিনি। খুব গৰম হৈ আছে তেলখিনি। আৰু ইয়াৰ পাছতে মই দি দিলোঁ ভোট জলকীয়া। আৰু ইয়াৰ পাছত মই দি দিলোঁ ইয়াত সোৱাদ অনুসৰি নিমখ। ইয়াৰ পিছতে মই এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। ইয়াৰ পিছতে মই এইখিনি এটা বৈয়ামত ভৰাই থ'ম। আৰু এইখিনি মই আজিৰ পৰাই খাব পাৰিম। এইখিনি বনোৱাৰ দিনাৰ পৰাই খাব পাৰি। আৰু এইখিনি মাজে মাজে মই ৰ'দত দি ল'ম, তেতিয়াহ'লে আচাৰখিনি আৰু সোৱাদ হ'ব। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাব।
আৰু যদিহে আপোনালোকক এনেধৰণে ৰেচিপিৰ ভিডিঅ' লাগে তেনেহ'লে এটা কমেণ্ট কৰি ক'ব কি ৰেচিপি লাগে, মই সেই ৰেচিপিটো দিবলৈকে চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাত কাষতে থকা বেল আইকনটো ক্লিক কৰিব। তেতিয়াহে আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। আৰু আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।